কি হৈছিলে জ্বৰতে? কালি যোৱাৰাতি প্ৰায় আমি 6:30 মানত ইয়াৰ পৰা ঘৰৰ পৰা ঘৰটো লক কৰি দুটাখন দৰ্জা, ভিতৰৰ দৰ্জা আৰু বাহিৰৰ গ্ৰিলখন আৰু গেটখন লক কৰি পেলাই মোৰ ভনীজনী দৌল বাগানত আছিলে, গা ভাল নাছিলে, বামুণবাৰীত তালৈ গৈছিলোঁ। তাৰ পৰা ঘূৰি আহিছোঁ 10:30, 10:45 এনেকুৱা হৈছে। আহি গেটখনৰ তলাটো লাগি আছে। গেটখন খুলি মই ভিতৰলৈ আহিছোঁ, দৰ্জা দুখন খোলা আৰু বাহিৰত মোৰ লাইট এটা জ্বলি আছিলে, লাইটটো অফ। তাৰপিছত ভিতৰৰ দৰ্জা দুখন খোলাত মোৰ মাইকী মানুহ আছিলে আৰু মোৰ ল'ৰাটো আছিলে, তেওঁলোকক ক'লোঁ যে এনেকুৱা কথা। তাৰপৰা ভিতৰত ল মাৰি গ'লোঁ, চালোঁ। তাৰপৰা ভিতৰত ল'ৰাটোৰ ভাগৰ তেখেতৰ তাৰ মিছেছ নাই, মাকক গ'ল। সি তাৰমানে গডৰেজৰ চাবিটো গডৰেজত লগাই থৈ গ'ল। তাৰপৰা গডৰেজ খুলি আৰু গোটেই সোণৰ মালখিনি লৈ গুচি গ'ল। 2টা ছিট আছিলে, এটা ছিট আমাৰ ঘৰৰ পৰা দিয়া, এটা ছিট ছোৱালীৰ লগৰ পৰা দিয়া। আৰু তাৰ ওচৰত কাপোৰ কানি আৰু তাৰ লেপটপটো আছিলে, মোবাইলো আছিলে, দামী ঘড়ী এটা আছিলে, সেইবোৰ একো নিয়া নাই, অকল সোণৰ মালখিনি লৈ গ'ল। কিমান টকা মানৰ? প্ৰায় 10